हेलो एवरीवन स्वागतम जनाइछु मोर ता उन्नत नतुन ब्लगলৈ আজি বহুত দিন ধৰি ভিডিও বনা নাই কাৰণ মোৰ মোবাইলটো বেয়া হৈছে আৰু কিমান ৰখি থাকিম আপোনালোকে ভাবে মোৰ চেনেলটো ডাউন পৰি গৈছে বহুত আৰু ওয়াচ টাইম বহুত কমি গৈছে তাৰ কাৰণে আজি আহি গৈছো পুনৰ নতুন ভিডিও লৈ আৰু যেহেতু বৰষুণ বতৰ দি আছে আৰু আপোনালোকে গম পাইছে আৰু কত বৰষুণ দি আছে আপুনি জনাব আৰু আমাৰ বৰ্তমান অৱস্থা নাই দিয়ক একেবাৰে পুৰা একদম অৱস্থা নাই আপোনালোকে দেখিব পাৰিছে পুৰা একদম আমাৰ ঘৰ বনাইছিল ইটো আৰু পুৰা মাটিতে যাই কিনে পুৰা একদম অৱস্থা নাইকিয়া হৈছে আৰু এইবিলাক জায়গা চাইলে চাওক আৰু বৰ্তমান কি কম আৰু এনেকে সব কাপোৰ মেলি দিছে আৰু গাইজ বৰ্তমান মই আছো ঘৰৰ ভিতৰত কাৰণ গম পাই বৰষুণ দিলে কত ওলাব নোৱাৰি আৰু বৰ্তমান ঘৰতে আছো এইবিলাক সব পুৰা কাপোৰ মেলিছে ঘৰৰ ভিতৰতে এনেকে কাৰ এনেকা কাপোৰ মেলি দি আছে কমেন্ট কৰি জনাব আৰু এইবিলাক ইগনোৰ কৰক কাৰণ বৰষুণ বতৰ যেহেতু এনেকে থৈ দিয়া আছে সববিলাক বস্তুবিলাক আৰু এখন বেগ চেগ পুৰা জিকি গৈছে আমাৰ ঘৰৰ অৱস্থা আপোনালোকে দেখাব পাৰে এই সব পুৰা ৰেগিং ফুটি আছে পুৰা একদম এতিয়া সেই পানী বসি ঘৰৰ অৱস্থা নাই আৰু পুৰা একদম বেয়া অৱস্থা আৰু গাইজ আপোনালোকে সময় চাব পাৰে কিমান হৈছে এতিয়া বৰ্তমান 10:30 মাত্ৰ সময়টো দেখাই দিছো আৰু বৰ্তমান আকাশৰ ফালে চাওক কেইটা বাজি দেখা পায় আপোনালোকে কমেন্ট কৰি দিব এই চাওক আকাশত দেখিছেন আকাশ পুৰা ডাৱৰীয়া আজি প্ৰায় মোটামুটি এক মাহমান হৈ গ'ল আৰু বৰষুণে দি আছে নন ষ্টপ বৰষুণ চলি আছে আমাৰ ইয়াতে বাগমাৰা ফালে আৰু আপোনালোকৰ ফালে কিমান দিন বৰষুণ দি আছে সেইটো কমেন্ট কৰি জনাব গাইজ বৰ্তমান মই আছো আমাৰ ঘৰৰ ভিটাৰ ওপৰত আৰু আমাৰ ভিটাৰৰ অৱস্থা চাব নেকি আপোনালোকে বৰষুণ দিয়াৰ কাৰণে কি হৈছে এইবিলাক চাওক কি হৈছে অৱস্থা এইবিলাকতো বহুত সৰু আগৰ ফালে চাওক কেনেকুৱা হৈছে একদম আৰু গাইজ বৰষুণ বাৰু আহাটো আহি থাকিব যোৱাটো আহি থাকিব মই এজন খাবৰ কাৰণে বহি গ'লো ইয়াতে আজি মই কি হেৰি ভাত খাইছোঁ আপোনালোকে দেখাইছোঁ এই চাওক আলু ভাজা আছে পিঁয়াজ আছে এই সজালা ভাজা কোনে ভাল পায় কমেণ্ট কৰি জনাব আৰু দালি এই চিম্পল খানা তো গাইজ মই এতিয়া খাই লওঁ আৰু খাই লৈ উঠি আপোনালোকক বহুত কথা পাতিব লগা আছে পাতিম তো এতিয়ালৈকে ভাতখিনি খাই লওঁ ভাতখিনি খাই লৈ উঠি আপোনালোকৰ কথা পাতি আছোঁ আৰু বাকীখিনি দেখাম অলপ দেৰিকৈ আৰু গাইজ মোৰো ভাত খোৱা হৈ গ'ল ভাত খাই উঠিলৈ মাত্ৰ জাষ্ট খোৱা হ'ল আৰু বৰ্তমান আমি মাক সুধিবলক মানে মাক আৰু আইতাক দুইটাই এটা বহি আছে দাদাকে সুধি লওঁ বৰষুণৰ কাৰণে কি কৈছোঁ নিজে গম নাপাওঁ আমাৰ ঘৰৰ বালত বহি আছোঁ আমাৰ ঘৰৰ ভাষা আবা বুলি কয় আৰু আবাক কেইটামান কথা সুধো ৰ'ব বৰষুণ বতৰৰ কাৰণে কি বুলি কয় বা আৰু আবাই যাব পৰা নাই ঘৰতে বহি আছোঁ বৰষুণ বতৰ ঘৰতে বহি আছোঁ সেয়া আৰু ঘৰতে বহি থাকিব লাগিব আৰু আমাৰ ইফালে মায়ৰ টান আছে মা কি ক'ব দেখো মা কি কম বহি বৰ লাগি গৈছে আৰু একদম কত যাব পৰা নাই আৰু আমাৰ মই জাল পাতপা যাই আছে কিন্তু মাছে লগা নাই ভাবছিলো বহুত কেইটা লাগব বুলি বহুত লাগছে কষ্টৰ ফল মিঠা 11টা বেছি যি নাও আৰু কোনে বৰষুণ বতৰত জাল পাতপা যাই আছে তাৰ কাৰণে কমেণ্ট কৰি জনাব আৰু বানপানী আপোনালোকে ভালে দিনবোৰ যায় এটা কষ্ট হয়তো নহয় তো আমি আপোনালোকক প্ৰেয়াৰ কৰিছোঁ ভগৱানৰ ওচৰত আৰু ভালে থাকক আপোনালোকে আৰু গাইজ আমাৰ এইখিনিত বৰষুণ দিলে বানপানী নহয় বাগমাৰাখিনিত পাঠশালাৰ ইফালে হয় বাৰু আৰু ভৱানীপুৰ চাইডৰ ফালে হয় আৰু আমি কাৰণে মানে অলপ আমি সুখী অনুভৱ কৰিছোঁ কাৰণ আৰু আপোনালোকৰ কাৰণে বেয়া লাগি আছে যিহেতু আপোনালোকৰ ফালে বৰষুণ হ'লে বানপানী হৈ যায় তো আমি নিউজত চাই থাকোঁ মোবাইলত চাই থাকোঁ তো তাৰমানে যাতে আপোনালোকে ভালে যায় ভালকৈ থাকক আপোনালোকে সেইটোৱে কামনা কৰিছোঁ ভণ্টি আহি পেলাক মনো মাছাব যাবি নাযাওঁ আজি কেইটা ক্লাছ হৈছে তোমাৰ স্কুলত কিটা ইমান দুটা মাত্ৰ হৈছে আজি ৰাভা দিব আৰু গাইজ আমি মাছ চাব যাম আপোনালোকক আমাৰ পাথৰত কিমান পানী হৈছে সেইখিনি দেখাম আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি নতুনকৈ ভিজিট কৰিছে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো বাবু মোবাইল চাই ব্যস্ত কাৰ মোবাইলটো দে মোবাইল দি কাৰ মোবাইলটো খুৰীমাৰ মোবাইলটো হা কালি চকুৰ হৈছিল না তোৰ সু হৈছিল না কালি চকু বিষ হৈছিল না আৰু মোবাইল গৈছে চাৰিটো হ'লি আৰু গাইজ এক গালি মাৰ কাৰণে তাই কাৰণ ইয়াৰ কালি চকুটো বেয়া লাগিছিল তাৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক মোবাইল মানুহ আগত দিব চাবৰ কাৰণে কাৰণ চকুৰ বহুত ইফেক্ট হৈছে আৰু আপোনালোকে চশমা লৈ আজিকালি সৰু ল'ৰা ছোৱালীবিলাকে তো আমি বাবুকো ইয়াক কেয়াৰ কৰি আছোঁ বৰ্তমান আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আপুনি কেয়াৰ কৰক আমি এতিয়া বৰ্তমান যাই আছোঁ পথাৰৰ ফালে অলপ মাছ চাওঁ আৰু আমাৰ পানী কিমান হৈছে পথাৰত সেইখিনি চাওঁ আপোনালোকক দেখাই আছোঁ চাই থাকোঁ সৰু যাতে এনে অলপ দেখা দি আছে ৰ'ব কিন্তু বৰষুণ দিয়া সম্ভাৱনা আছে আৰু চব গাইজ ঘৰে ঘুমি আছে চব চুনচান একদম জেগা খালী চাওক চব চুনচান চব ঘৰে আছে পথাৰত যাই আছোঁ গাইজ আৰু মা এইফালে আমাৰ মাছ চাবা যাই আছে জাল পাতিছিল যিহেতু আৰু থাঁটো দেখাৰি থাঁটো এতিয়া কি হৈ যো আৰু গাইজ মই বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণটো হ'ল মানে কি মোৰ ভিভ' মোবাইলটো Y71 যিসকলে চলাই আছে তেওঁলোকে গম পাই হৈ থাকে ক্লিন আপ এটা অপশ্যন আহি থাকে সেইটো কাৰণে বহুত ডিষ্টাৰ্ব পায় তাৰমানে আৰু ভিডিঅ' বনাব নোৱাৰি এনেকৈ তাৰপিছত মই কি কৰিলোঁ চব এপবিলাক ইনষ্টাগ্ৰাম যি আছে চব ডিলিট কৰি দিলোঁ দিন অকল ইউটিউবত ফ'কাছ কৰি কিনে ইউটিউব ভিডিঅ'খিনি বনাইছোঁ আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰক আৰু যাতে আগুৱাই যাব পাৰে অলপমান তাৰ কাৰণে বিশেষকৈ আমাৰ বাগমাৰা ছাইডৰ মানুহখিনি আপোনালোকে ছাপোৰ্ট কৰক মোক বেছিকৈ কাৰণ আপোনালোকৰ ছাপোৰ্ট পালেহে মই আগবাঢ়ি যাব পাৰিম আৰু যাতে ভাল এটা মোবাইল ল'ব পাৰোঁ আগলৈকে আৰু আপোনালোকক ভাল কোৱালিটিৰ ভিডিঅ' দিব পাৰোঁ তাৰে মোক আশীৰ্বাদ কৰিব আৰু
এইখিনি আমাৰ ক'ব লগা কাৰণ সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু মই এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ মনজিত ব্লগ বুলি আছে মই ডেছক্ৰিপশ্যন লিংক দি দিম তাত গৈ কিনে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ তাত নতুন ধৰণৰ শ্বৰ্ট ভিডিঅ' আহিব আৰু ব্লগ ভিডিঅ' আহিব মনজিত ব্লগ ইউটিউব চেনেলটো মোৰ তাৰমানে এটা স্পেচিয়েল মই খোলা হৈছে কাৰণ যিহেতু মোৰ আপোনালোকক জনোৱাই নাই মোৰ বিকলাংগ বিভাগত মানে মোৰ চাৰ্টিফিকেট মানে EDUID কাৰ্ড আছে তাৰ বিভাগত মই মানে কি হ'ল যিবিলাক মই কাম কৰি থাকোঁ বা মোৰ বৰ্তমান এতিয়া যিহেতু দিব্যাংগ এটা পেঞ্চনবিলাক বস্তু থাকে দিয়কচোন এইটো গম পায় আপোনালোকে সেইটো মোৰ হোৱা নাই গতিকে আপোনালোকৰ যদি ঘৰত কোনোবা এনেকুৱা দিব্যাংগ বা বিকলাংগ বিভাগৰ কোনোবা আছে তেতিয়াহ'লে এই ভিডিঅ' চালে আপোনালোকে এই ভিডিঅ' মানে সেইটো চেনেল বোলে আপোনালোকে ছাপৰ্টখিনি পাব যাতে মই যেনেকৈ কৰিব পাৰিছোঁ আপোনালোকে তেনেকৈ কৰিব পাৰিব গতিকে সেইটো চেনেলত ভিজিট কৰক আৰু গোটেইখিনি ডিটেইলছ গম পাব EDUID কাৰ্ড আপোনালোকে কেনেকৈ ল'ব পাৰিব বা তাৰ কেনেকৈ কি ফেচিলিটিবিলাক থাকে চবখিনি ভিডিঅ' তাত পাব আৰু মই দিব্যাংগ চাৰ্টিফিকেট বা বিকলাংগ চাৰ্টিফিকেট কেনেকৈ পালোঁ কি কাৰণে মই ল'ব লগা হ'ল সকলোখিনি তাত ষ্টৰিটো কৈ দিম গোটেইখিনি গম পাব আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি কিনে ফ'ল' কৰি থৈ দিব মোক এইটো চেনেলতে আপোনালোকে বহুতখিনি মৰম দিছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা আৰু মোৰ 800 ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ যাই আছে আৰু সোনকালে 1K কৰাই দিয়ক আৰু এই চেনেলটোত আপোনালোকে এণ্টাৰটেইনমেণ্ট ভিডিঅ' বা মই য'ত ফুৰিব যাওঁ তাৰ ভিডিঅ' পাব আৰু মনজিত ব্লগ চেনেলটোত আপোনালোকে সেইটো ধৰণৰ ভিডিঅ' পাব EDUID কাৰ্ডৰ বিষয়ে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ডিছক্ৰিপশ্যনত লিংক চেক কৰিব নাপাহৰিব বাই বাই আৰু গাইজ আমাৰ মাইজি জাল পাতি কিনে মাছ আনবা গৈছিল দেখো হেল্ল' গাইজ ইমান ডাঙৰ থোৱাটো নিছিলোঁ মাছ পাম বুলি কিন্তু মাছ পালোঁ 3টা এদিনটা পালা গাইজ এদিনটা বহুত পালোঁ ডাঙবাই নৰো থোৱা হিচাপতটো